वेलकम टू माय चैनल मैं सैनिका कुमारी आशा करूँ आपनालोक भाले आछे आरो सदाय भाले थकातो बिचारो गाइज गुड मर्निंग सकलोके सुप्रभात एतिया मैं शुई उठिलो आज बोलो शुई उठार लगे लगे भिडिओটো स्टार्ट करि दिसो कारण के आज कबात जाम सोनकालते केने सोनकालते उठिलो मैं सो एतिया आपनालोके कत जाम की कथा चाइ थाকক भिडिओটো दाँत ब्राश करूँ गाइज এতিয়া মুখ চুখ ধুই ললোঁ ভিতৰত নোসোমাওঁ ভাবিলোঁ অলপ খোজকাঢ়ি আহোঁ যিহেতু ৰাতিপুৱা খোজকাঢ়িলে ভাল অলপমান এনেকৈ খোজকাঢ়োঁ অলপমান কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত এতিয়া চাহ বনাম আমি লাল চাহ পানীটো গৰম হ'ল আমি লাল চাহত চেনি দি খাওঁ কিছুমানে নিমখ দি খায় আৰু নিমখ দি বেছি মানে খোৱাটো ভাল নহয় চাহপাত দি দিম হলো এয়া আদা আৰু তেজপাত আদা তেজপাত দিলে মানে কি ধুনীয়া মানে খাই কেনে ইমান ধুনীয়া লাগে ভাল লাগে খাই কেনে আৰু গোন্ধটো কি চাম আৰু এতিয়া আমাৰ ধুনীয়াকৈ লাল চাহখিনি হৈ গ'ল এতিয়া চাহৰ নাস্তাখিনি আনি ল'লোঁ আৰু এক গ্লাছ পানী এতিয়া ফাৰ্ষ্ট আমি পানী খাম মই আপোনালোকে ৰাতিপুৱা ঠাণ্ডা পানী নাখাব ধুনীয়া পানী খাব নিজৰ কাৰণে ভাল আপোনালোকৰ কাৰণেও ভাল এনেকৈ এক গ্লাছ মই এনেকৈ আইনা গ্লাছ দিলে এক গ্লাছে খাওঁ তুমি চুব খুজিলেই মৰহি পৰে এয়া এতিয়া ৰঙালাও আলু ভাজিম আদি আদি থম ইয়াত প্ৰণয়ৰে জোনাকী দেহৰ অংগে অংগে তোমাৰ মৰম দেখা পাইছে ধুনীয়াকৈ আমাৰ ভাজিটো হৈ গ'ল এতিয়া আমাৰ ৰুটি কেইখনো বনোৱা হৈ গ'ল আপোনালোকক ইমান বনোৱা চনোৱাটো দেখাই থকা নাই আৰু ডাইৰেক্ট দেখাইছোঁ ৰুটি কেইখন বনোৱা হৈ গ'ল এতিয়া বনোৱাটো হৈ গ'ল এতিয়া গাটো আৰু চুলিখিনি ভিজাই আহোঁ চুলিখিনিত মানে কালি ৰাতি তেল লগাইছিলোঁ যিহেতু সেই চুলিখিনি ভিজাই আহোঁ আৰু তেলে চেলি দি এনেকৈ মানে চুলিত থাকিলে মানে ভাল নালাগে ন এনেকৈ সেইকাৰণে মাথাও ধুই আহোঁ ধুনীয়াকৈ তেতিয়ালৈ আপোনালোকে ৰখক A few moments later এতিয়া খাবলৈ ধুনীয়াকৈ আনি ল'লোঁ ৰঙালাও ভাজি ৰঙালাও আলু ভাজি আৰু ৰুটি আৰু এগিলাচ পানী আনি ল'লোঁ খাবলৈ ষ্টাৰ্ট কৰোঁ কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব আৰু মোৰ বহুত মানে ফেভৰেট হয় এই ৰঙালাও আৰু এনেকুৱা আলু ভাজি বৰ ভাল পাওঁ খাই যেতিয়া মই গা পা ধুই আহি একদম ওলাই মেলি ল'লোঁ ষ্টাইল চাইল একদম কৰি ল'লোঁ
ধুনীয়াকৈ মই এয়া দেখা পাইছে মোক ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া পেট পূজাটো কৰি ল'ম অলপ ধুনীয়াকৈ খাই বৈ ল'ম তাৰপিছত আৰু যাম আৰু ক'ত যাম আপোনালোক কওঁ ফেঞ্চিত যাম অলপ বজাৰ আছে বিহুৰ বজাৰ অলপমান কৰি আহোঁ সেইকাৰণে আজি ফেঞ্চিত যাম ধুনীয়াকৈ চাই থাকক এতিয়া ধুনীয়াকৈ খাই বৈ হৈ গ'ল এতিয়া আৰু যাবলৈ ওলাইছোঁ সেয়া বেগ টেগ লৈ ল'লোঁ ধুনীয়াকৈ এতিয়া যাবলৈ ওলাইছোঁ তাইও আহি আছে এতিয়া ঘৰৰ পৰা ওলাওঁ আপোনালোকক বাছত লগ পাম পৰলে বৈ যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰ গাইজ দেখা পাইছে ইমান ভিৰ ফেঞ্চিত আহি পাইছোঁ আমি ইমান ভিৰ এতিয়া বজাৰ চজাৰ লৈ ল'লোঁ দেখা পাইছে ধুনীয়াকৈ সেই মানুহ কিমান ভিৰ লাগি আছে দেখা পাইছে পুৰা লৈ ল'লোঁ এয়া এতিয়া নেমু চৰ্বত খাম আমি দুইজনী বনাই আছে ধুনীয়াকৈ লৈ ল'লোঁ দেখা পাইছে একদম ধুনীয়া এয়া লৈ লৈছোঁ এতিয়া আমি খাম এইটো একদম টেষ্টি টেষ্টি একদম মজা এতিয়া আমি বাছত উঠিলোঁ এতিয়া যাব ওলাইছোঁ তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা অলেখ সপোনৰ তুমি এই ৰাগি এতিয়া আমি বাছৰ পৰা নামিলোঁ এতিয়া ডাইৰেক্ট নাস্তা ঘৰত আহিছোঁ এতিয়া নাস্তা ল'ম আমি দুইজনীয়ে লৈ কিনে আৰু যাম আৰু ঘৰত নাস্তা ঘৰত আহি পালোঁ এতিয়া অৰ্ডাৰ দিছোঁ বনাই আছে এতিয়া দুইজনীৰ কাৰণে ধুনীয়াকৈ লৈ ল'লোঁ তাইও এতিয়া ঘৰত যাব ময়ো এতিয়া ঘৰত যাওঁ 2000 years later এতিয়া ঘৰত আহি পালোঁ বাপৰে ইমান ভাগৰ লাগিছে আৰু ইমান ৰ'দ দিছে মাথা চাথা একদম বিষাই গৈছে তাইও ঘৰত গ'ল ময়ো ঘৰত আহিলোঁ এতিয়া ধুনীয়া কৰি খাম আৰু সেই বিৰিয়ানী আনিছোঁ খাম তাৰপিছত খাই কেনে আৰু অলপ ৰেষ্ট চেষ্ট লওঁ খাম আৰু এতিয়া মা আৰু মই পুৰা লৈ লৈছোঁ বাবু খাই কেনে গ'ল সি খেলি আছে ওচৰৰ ফ্ৰেণ্ড এটা ঘৰত তাতে খেলি আছে এতিয়া আমি খাম নাযাবা দূৰলে তুমি উশাহ ৰৈ যাব এতিয়া আমাৰ ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল আজিলৈ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই কাষৰতে থাকিলে তুমি দুচকু